নমস্কাৰ, মই মাজহাৰুল ইছলাম, পলাশগুৰি প্ৰাইমাৰী ইউপিপিএলৰ সভাপতি। যোৱা 15 ফেব্ৰুৱাৰী 2021 এখন সংবাদ পাতিছিলোঁ আৰু উক্ত সংবাদমেলত অভিযোগ কৰিছিলোঁ যে পলাশগুৰি VCDCৰ চেয়াৰমেন এক্স কেণ্ডিডেটে ব্লক কমিটিৰ কনচাৰ্ণ নলোৱাকৈ কোনোবা 7+ ব্যক্তিক নিযুক্তি দিয়াৰ কুচকাৱাজ চলাই আছে। কিন্তু উক্ত অভিযোগ সন্দৰ্ভত আসলতে মোৰ অজানিতে এটা ভুল তথ্যৰ ভিত্তিত উক্ত অভিযোগখিনি প্ৰকাশ কৰা হৈছিল, যাৰ বাবে মই মৰ্মাহত আৰু ক্ষমাপ্ৰাৰ্থী। উক্ত অভিযোগ দিয়াৰ বাবে মই মোৰ ভুল স্বীকাৰ কৰি শ্ৰীৰামপুৰৰ এক্স কেণ্ডিডেট ব্লক কমিটিৰ আৰু ডিষ্ট্ৰিক্ট কমিটি আৰু ইউপিপিএলৰ সকলো কৰ্মীৰ পৰা ক্ষমা মাগিছোঁ আৰু ভৱিষ্যতে এনেকুৱা ভুল নকৰিম আৰু ইউপিপিএল দলৰ কাম কাজ সুচাৰুৰূপে পালন কৰি যাম। ইয়াৰ উপৰিও দলৰ সকলো নিয়ম নীতি আৰু নিৰ্দেশনা পালন কৰি যাম বুলি প্ৰতিশ্ৰুতিবদ্ধ।